মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছো নতুন এটা পাঠ অংকুৰণৰ যেটো চতুৰ্থ ভাগ মানে তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰথম পাঠটো মোৰ দেশ ভাল গতিকে আজি আমি একেলগে সকলোৱে পঢ়িম মোৰ দেশ ভাল কবিতাটোৰ ৰচনা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা তোমালোকে চোৱা ধুনিয়াকে কিতাপৰ তলতে কবিতাটোৰ তলতে লিখা আছে লিখকজনৰ নাম তেওঁৰ নামটো অতুল চন্দ্ৰ হাজৰিকা গতিকে আজি আমি পঢ়িম মোৰ দেশ ভাল কবিতাটোত কবিয়ে নিজৰ দেশৰ কথা কৈছে আমাৰ দেশখনৰ নাম কি বাৰু তোমালোকে জানানে আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ বা ভাৰত আৰু এই ভাৰত দেশখনৰ কথাই কৈছে আমি নিজৰ দেশখনক সকলোৱে ভাল পাওঁ নহয় জানো গতিকে কবিয়েও নিজৰ দেশক ভাল পায় যি গৰাকীয়ে কবিতা লিখে তেওঁকে কবি বুলি কোৱা হয় গতিকে এই কবিতাটোৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা তেখেতে মোৰ দেশ ভাল বুলি তেখেতৰ দেশৰ কথা কৈছে যিখন আমাৰো দেশ নহয় জানো আমাৰ দেশ ভাৰতবৰ্ষখন যে কিমান ধুনিয়া তাৰ গুণানুকীৰ্তন কৰিছে এই কবিতাটোত এতিয়া শুনি যোৱা তোমালোকে আৰু লগতে কিতাপ চাই যোৱা কিতাপত তোমালোকৰ ধুনিয়াকে কবিতাটো আছে উলিয়াই লোৱা কিতাপখন মোৰ দেশ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱাজাৰ কৰো চিৰকাল কোট আছে এনে মাটি সোণৰ চপৰা কোট আছে এনে পানী সুধাৰ নিজৰা কোট আছে এনে ধান এই ধৰণিত কোট আছে এনে ধন হাবি বননিত কোট আছে এনে পলু এৰি মুগা পাত কোট আছে এনে পক্ষী অমাতৰ মাত কোট আছে এনে ফুল ফুলে 12 মাহ কোট আছে এনে ফল দেখিলে উলাহ কোট আছে এনে ঠাই সৰগ ফুলনি কোট আছে এনে আই সোণৰ গোখানি ভাই ভনী মিলি যত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল সোৱা কবিতাটোত কবিয়ে কি ধুনিয়াকে নিজৰ দেশৰ বৰ্ণনা কৰিছে আমাৰ ভাৰতবৰ্ষখন যে কিমান ধুনিয়া আমি যিখন দেশত থাকো হেখন কিমান ধুনিয়া আৰু আমি প্ৰত্যেকই যে আমাৰ দেশক ভাল পাওঁ সেই কথাখিনিকে ইয়াতে পোৱা গৈছে এতিয়া সোৱা কি কৈছে যে সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱাজাৰ কৰো চিৰকাল চৰণ মানে হৈছে ভৰি হয়নে নহয় আমি ভৰিত দেশৰ ভৰিত তেখেতে সেৱা কৰো বুলি কৈছে গতিকে দেশক আমি আই মাতৃ দেশক মাতৃৰ লগতো তুলনা কৰা হয় তোমালোকে কিছুমান কবিতাত পাইছা হয়নে নহয় দেশ মাতৃ বুলি কয় টিভিটো সগে শুনিছা গতিকে সেই দেশ মাতৃৰ চৰণত তেওঁ সেৱা যাচিছে মানে অন্তৰৰ ভক্তিটো দেখুৱাইছে তাৰ পিছত কৈছে কোট আছে এনে মাটি সোণৰ চপৰা আমাৰ ভাৰতৰ আমাৰ দেশৰ যিবোৰ মাটি হেয়া সোণৰ চপৰা বুলি কৈছে কিমান ধুনিয়াকে ইয়াতে ধান খেতি হয় আৰু নানান ধৰণৰ ৰং বিৰঙৰ ফুল হয় গছ গছনি হয় নহয় জানো হেতু কাৰণে ইয়াৰে মাটিখিনিক সোণৰ চপৰাৰ লগত তুলনা কৰিছে কোট আছে এনে পানী সুধাৰ নিজৰা আৰু ঝৰ্ণাৰ পৰা কি ধুনিয়াকে পানী বৈ থাকে আমাৰ কুৱাত আছে পানী নদীত আছে পানী হয়নে নহয় আৰু সেই পানীয়ে আমাৰ কি কৰে পিয়াহ পলুৱাই হয়নে গতিকে সেই সুধাৰ নিজৰা বুলি পানীখিনিক আমাৰ দেশৰ পানীক তুলনা কৰিছে কোট আছে এনে ধান এই ধৰণিত কোট আছে এনে ধন হাবি বননিত কি কৈছে এনেকুৱা ধান আমাৰ দেশত যি ধান খেতি হয় আমাৰ দেশৰ যি ধান খেতি হয় তেনেকুৱা ধান আৰু কোনো দেশতে পোৱা নাযায় আমাৰ দেশৰ ধান খেতি বহুত ধুনিয়া আৰু কৈছে যে কোট আছে এনে ধন হাবি বননিত আমাৰ হাবি আৰু বন জংঘলবোৰত অৰণ্যবোৰত বহুত মূল্যৱান কাঠ আছে যিবোৰৰ পৰা বেচিলে বহুত টকা পোৱা যায় আৰু কয়লা পেট্ৰল ডিজেল এবিলাকো আমাৰ পেট্ৰল যিবিলাক পেট্ৰলৰ দৰে খনিজাত সম্পদ হেবিলাকো আমাৰ হাবি বননিতে পোৱা যায় আমাৰ দেশৰ যিবোৰ জংঘল তাতে পোৱা যায় গতিকে কৈছে কোট আছে এনে ধন হাবি বননিত হেবোৰ আমাৰ মূল্যৱান সম্পদ হেতু কাৰণে ধন বুলি কৈছে ধন মানে টকা পইচাৰ লগত তুলনা কৰিছে আৰু হেবোৰৰ পৰা টকা পইচাও বহু পৰিমাণে পোৱা যায় সেইবাবে কৈছে তাৰ পিছত কৈছে কোট আছে এনে পলু এৰি মুগা পাত
এৰী মুগা পাট এইবোৰ কাপোৰ যে পলুৰ পৰা বনাই তোমালোকে জানানে বাৰু আৰু সেই পলুৰ পৰা বনোৱা এই কাপোৰবোৰ আমাৰ গোটেই দেশতে বিখ্যাত আৰু হেয়া আমাৰ অসমত পোৱা যায় আৰু অসম ক'ত আছে ভাৰতৰ ভিতৰত হয় না নহয় ভাৰতৰ ভিতৰত থকা অসম এখন ৰাজ্য গতিকে এই অসমত পলু বহুত পৰিমাণে পোৱা যায় যিবোৰ এৰী পলু মুগা পলু বা পাট পলু আৰু সেইটো কাৰণেও আমাৰ ভাৰতখন বিখ্যাত তাৰ পিছত কৈছে ক'ত আছে এনে পক্ষী অমাতৰ মাত আমাৰ ইয়াতে কুলি কেতেকীৰ মাত শুনিছানে আৰু চৰাইবোৰে যে চিক চিক কৰি ৰাতিপুৱা মাতি থাকে কিমান ভাল লাগে শুনিবলৈ নহয় জানো আৰু কুলিৰ মাতটো ক'বই নালাগে গতিকে তেনেকুৱাকে বহুত ধুনীয়া ধুনীয়া চৰাই আছে আমাৰ দেশত আৰু সেই চৰাইবোৰৰ মাত অমাতৰ মাত বুলি কৈছে যিটো বহুত সুৰীয়া শুনি শুনি মানে মন হাত পৰি যায় হয়নে মনটো ভাল লাগি যায় আৰু কৈছে ক'ত আছে এনে ফুল ফুলে 12 মাহ 12 মাহ মানে গোটেই বছৰটোত 12টা মাহ থাকে হয় নে নহয় গোটেই 12টা মাহতে ফুলি থকা বহুত ফুল আমাৰ দেশতে আছে ক'ত আছে এনে ফল দেখিলে উলাহ আৰু ইমানবোৰ ফল আছে মধুৰিআম আম কঁঠাল লেচু বগৰী আৰু যে কত কি বহুত ফল আছে আমাৰ দেশত হয় নে নহয় যিবিলাক দেখিলে আমাৰ উলাহ লাগে বুলি কৈছে মনত উলাহ মানে আনন্দ বা ফুৰ্তি লাগে না নালাগে ফলবোৰ দেখিলে ডাঙৰ ডাঙৰ কঁঠাল দেখিলে এতিয়াতো কঁঠালো ওলাইছে নহয় জানো কঁঠালবোৰ দেখিলে কিমান ফুৰ্তি লাগে মনটো ক'ত আছে এনে ঠাই হৰক ফুলনি আৰু ইমান ফুলনি আছে আমাৰ দেশত আৰু তোমালোকৰ ঘৰে ঘৰেও চাগে ফুলনি আছে নহয় জানো আৰু সেই ফুলনিবোৰ দেখিলে কি হয় একদম মনটো ফুৰ্তি লাগি যায় আৰু এনেকুৱা লাগে যেন স্বৰ্গত আছো আমি আকাশত আছো যেন আকাশৰ পৰীৰ সাধু কথাৰ ফুলনিবোৰৰ নিচিনা লাগে হেতু কাৰণে কৈছে হৰক ফুলনি হৰক মানে স্বৰ্গত থকা ফুলনিৰ নিচিনা আমাৰ দেশতে আছে বহুত ফুলনি ক'ত আছে এনে আই সোণৰ গোখানি আৰু তাৰ পিছত কৈছে যে নিজৰ দেশ মাতৃক আই বুলি কৈছে মই প্ৰথমতে কৈছিলো আমাৰ দেশক মাতৃ বুলি আমি মানো আই বুলি মানো আৰু সেই আই গৰাকী সোণৰ গোখানি বুলি কৈছে গোখানিৰ প্ৰতিমা তোমালোকে দেখিছা ভগৱানৰ মূৰ্তি দেখিছা আৰু সেই গোখানিৰ প্ৰতিমাৰ লগত তুলনা কৰিছে যে যেন সোণৰে জিলিকি থকা এগৰাকী প্ৰতিমা আমাৰ দেশখনৰ গুটেই আকৃতিটো ভাই ভনী মিলি যত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল আমাৰ দেশত থকা আমি সকলোৱে মিলা প্ৰীতিৰে মৰম চেনেহেৰে ভাই ভনীৰ নিচিনাকে থাকো নহয় জানো আৰু তেনেকৈয়ে থাকিব লাগে সকলোৱে কাজিয়া পেচাল নকৰি মিলি জুলি ইঘৰে সিঘৰক মৰম চেনেহ কৰি আমি জীয়াই থাকো আৰু হেতু কাৰণে কৈছে আমাৰ দেশখন সকলোতকৈ ভাল কাৰণ আমাৰ দেশৰ সকলো মানুহৰ মাজত মৰম চেনেহ আছে মিলা প্ৰীতি আছে এইখিনিয়ে কবিতাটো এতিয়া নিশ্চয় চাগে বুজি পালা তোমালোকে আৰু তোমালোকে ঘৰত এটো ধুনিয়াকে পঢ়িবা দেই একদম ডাঙৰকে পঢ়িবা মই যেনেকৈ পঢ়াই দিছো তেনেকৈ তেতিয়া আৰু ভালকে বুজি পাবা আৰু কবিতা কেনেকৈ আবৃত্তি কৰে হেতুৰ ওপৰত মই এটা ভিডিও ইয়াৰ পিছত দিবলৈ চেষ্টা কৰিম তোমালোকক আৰু শিকায়ও দিম বাৰু আজৰি সময়ত আৰু এতিয়া আমি ইয়াৰে প্ৰশ্ন উত্তৰখিনি অকমান আলোচনা কৰো আহা যিখিনি দৰকাৰী প্ৰশ্ন উত্তৰ হেখিনি মই তোমালোকক দি দিবলৈ চেষ্টা কৰিম আৰু বাকিখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা উত্তৰ দিয়া বুলি প্ৰশ্ন উত্তৰ সুধিছে তোমালোকক কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি এতিয়া দেশ বা ৰাজ্যখনৰ নাম কি বুলি কবা দেশখনৰ নাম হৈছে ভাৰত দেশ হয়নে আৰু ৰাজ্য হিচাপে লিখিব গলেও অসম বুলি লিখিলেও ভুল নহব গতিকে ভাৰত দেশ বা অসম ৰাজ্য বুলি লিখিবা খ প্ৰশ্নটো আছে ক'ত আছে এনে ঠাই হৰক ফুলনি ক'ত আছে এনে আই সোণৰ গোখানি পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰিছে তোমালোকে উত্তৰত লিখিবা যে ঠাইক হৰক ফুলনিৰ লগত আৰু আইক সোণৰ গোখানিৰ লগত তুলনা কৰিছে মই এখিনি লিখি নেদেখুৱালো তোমালোকে নিজে নিজে বহিত কৰিবা তাৰ পিছত এয়া ফুলৰ তালিকা আৰু ধানৰ তালিকাখিনি নিজে কৰিব চেষ্টা কৰিবা আৰু এতিয়া চোৱা ইয়াতে সকলোতকৈ সবাতোকৈ আৰু আটাইতকৈ এই শব্দকেইটা ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰিব দিছে এইকেইটা গোটেই অৰ্থ একে গোটেইকেইটা শব্দৰ গতিকে তোমালোকে নিজৰ মতে বহাব পাৰিবা কিন্তু মই বাক্যটো শুৱলা হোৱাকৈ কেনেকৈ বহাবা হেতু দেখুৱাই দিছো আৰু কৈ দিছো তোমালোকে লিখি লবা
ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। প্ৰথমটোত আটাইতকৈ বহুৱাবা। আৰু খ নম্বৰটোত মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদীদ্বীপ। গ নম্বৰটো কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সকলোতকৈ আপুৰুগীয়া। সকলোতকৈ বুলি লিখিবা। ঘ নম্বৰ আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। এনেকৈ খালী ঠাইখিনি পূৰ কৰিবা। ইয়াত তকৈ মানে আটাইতকৈ এনেকৈ লগাব লাগিব। এইখিনি নিজে কৰিবা। এতিয়া মই তোমালোকক এই শব্দৰে খালী ঠাইখিনি পূৰ কৰাখিনি দেখুৱাম। এনেকৈ লিখি ল'বা। চিৰৰ লগত কাল শব্দ যোগ কৰি চিৰকাল হৈছে। তেনেকৈয়ে চিৰদিন, চিৰৰ লগত দিন লগ লাগিলে চিৰদিন হ'ব। তেনেকৈ চিৰস্থায়ী, চিৰস্থায়ী। চিৰ আৰু স্মৰণীয় লগ লাগি চিৰস্মৰণীয়। আৰু ইফালে চোৱা বন যোগ অনি মানে বনৰ লগত অনি লাগি বননি হৈছে। তেনেকৈ ধান অনি ধাননি, ঘাঁহ অনি ঘাঁহনি, শাক অনি শাকনি। এনেকৈ তোমালোকে লিখি ল'বা বহীত ধুনীয়াকৈ। এইবাৰ চোৱা বাক্য ৰচনা তিনিটা কৰিবলৈ দিছে। অমাতৰ মাত, অমাতৰ মাত মানে সুৰীয়া মাত। কুলি চৰাইৰ অমাতৰ মাত শুনি মন সাত পৰে। তেনেকৈ তাৰ পিছৰটো কৰিবা উলাহ, উলাহ মানে ফূৰ্তি। বিহু আহিলে আমাৰ মন উলাহত নাচি উঠে। তেনেকৈ চিৰকাল, চিৰকাল মানে সদায়ে যি থাকিব বা সদায়ে কৰি থকা, হয়নে নহয়? চিৰকাল মানে সদায়ৰ কাৰণে। সেইটোৰ বাক্যটো চোৱা। মই চিৰকাল মোৰ দেশক ভাল পাই যাম। এনেকৈ বাক্যকেইটা লিখিবা। আৰু তোমালোকে নিজৰ মতেও বাক্য সাজিব পাৰিবা। তোমালোকে ঘৰতো চেষ্টা কৰি চাবা বেলেগ বাক্য ৰচনা কৰিবলৈ দেই। আৰু কিবা অসুবিধা পালে কমেণ্টত মোক জনাবা। আৰু শেষত থকা ক্ৰিয়াকলাপখিনি আৰু হাতৰ আখৰখিনি তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। কিবা অসুবিধা পালে মোক কমেণ্ট কৰি জনাবা। আজিৰ পাঠটো ইমানতে সামৰণি পৰিল।